সকলোৰে বাবে প্ৰয়োজনীয় এটা ভিডিঅ' আজি মই আপোনালোকক শিকাম ৰিহাত দহি বন্ধা ৰিহাত কেনেকৈ দহি বান্ধে যিহেতু আমাক সকলোকে ৰিহাৰ প্ৰয়োজন গতিকে আপোনালোকক মই শিকাই দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে কেৱল মাত্ৰ ভিডিঅ'টো চাই যাওক আৰু ঘৰতে বহি নিজৰ ৰিহাখন দহি বান্ধি লওক ৰিহাখন হৈছে এইখন চাই লওক আপোনালোকক মই একেবাৰে খুব ইজি প্ৰচেছত দেখাই দিম ৰিহাৰ দহি বন্ধা ফাৰ্ষ্টত আমি এইটো সাইডে ঘূৰাম যিকোনো এটা সাইডে দুইডাল একেলগে যিকোনো এটা সাইডে প্ৰসেস এনেকৈ আমি একেলগ কৰি লম দুইটা তাৰ পাছত তাৰ বিপৰীত সাইডে উল্টা সাইডে দুইডাল একেলগতে ঘূৰাই দিম নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ মোৰ খবৰ ভালে আৰু আশা কৰিছো নিশ্চয় আপোনালোকৰো ভাল আৰু মই মঞ্জু মিছা ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছো খুবেই এটা ইম্পৰ্টেন্ট ভিডিঅ' সকলোৰে বাবে প্ৰয়োজনীয় এটা ভিডিঅ' আজি মই আপোনালোকক শিকাম ৰিহাত দহি বন্ধা ৰিহাত কেনেকৈ দহি বান্ধে যিহেতু আমাক সকলোকে ৰিহাৰ প্ৰয়োজন গতিকে আপোনালোকে যদি ৰিহাৰ দহি বন্ধা শিকিব বিচাৰে তেন্তে মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক অকণমানো স্কিপ নকৰিব তেতিয়াহে ভালদৰে বুজি পাব আৰু আপোনালোকক মই যিমান পাৰো সিমান ভালদৰে আপোনালোকক মই শিকাই দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে কেৱল মাত্ৰ ভিডিঅ'টো চাই যাওক আৰু ঘৰতে বহি নিজৰ ৰিহাখন দহি বান্ধি লওক তবলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো চাই লওক আপোনালোকক মই একেবাৰে খুব ইজি প্ৰচেছত দেখাই দিম ৰিহাৰ দহি বন্ধা এখন সূতাবোৰ ওলাই আছে খুব ইজি প্ৰচেছত দেখাই দিম আপোনালোকে খুব সহজতে বুজিব পাৰিব গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু ভালদৰে চাব বলক আৰম্ভ কৰো ৰিহাৰ দহি বান্ধিলে দহিবোৰ খুব মিহিকে পাতিব লাগে সেইকাৰণে আমি ইমানটো দেখিছে না ইমানটো জোখৰকে আমি লৈ লম একুছাত ইমানটো জোখ লৈ লম আৰু ইয়া একুছাটো আমি দুটা ভাগ কৰি লম আৰু ভাগ কৰি কিনি আপুনি এনেকৈ আপুনি আঙুলিৰ মূৰতে এনেকৈ ঘূৰাব এনেকৈ ঘূৰিব পাৰিছে এনেকৈ আঙুলিৰ মূৰতে এনেকৈ ঘূৰাব এইটো বস্তুটো ঘূৰি আছে দেখিছে ফাৰ্ষ্টত আমি এইটো সাইডে ঘূৰাম যিকোনো এটা সাইডে দুইডাল একেলগে যিকোনো এটা সাইডে হয় লেফট সাইড নহয় ৰাইট সাইড একেটা সাইডে দুইডাল একেলগতে ঘূৰাই দিম আৰু নেক্সট প্ৰসেস এনেকৈ আমি একেলগ কৰি লম দুইটা তাৰ পাছত তাৰ বিপৰীত সাইডে উল্টা সাইডে দুইডাল একেলগতে ঘূৰাই দিম একেলগে দুইডাল ঘূৰাই কিনি একেবাৰে শেষত গাঁঠি এটা মাৰি দিম একেবাৰে শেষত আমাৰ ৰিহাৰ দহি বন্ধাটো খুব ইম্পৰ্টেন্ট হয় গতিকে সকলোকে আমাৰ প্ৰয়োজন হয় ৰিহাৰ দহি বন্ধাটো সেইকাৰণে যদি আপোনালোকে শিকিব বিচাৰিছে আপোনালোকে ভালকৈ চাব সম্পূৰ্ণকৈ চাব তেতিয়াহে আপোনালোকৰ সুবিধা হ'ব আপোনালোকে শিকিব পাৰিব তেতিয়া আপোনালোকে বান্ধি ল'ব পাৰিব নিজে আনৰ সহায় নোলোৱাকৈ আৰু ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে শিকিব পাৰে আৰু আপোনালোকক মই এনে ধৰণৰ নতুন ডিজাইনৰ থুপি দহি ব্লাউজ ডিজাইন যিকোনো ডিজাইন হওক টেইলৰিঙৰ ওপৰত মই আপোনালোকৰ বাবে নতুনকৈ লৈ আহিবলৈ চেষ্টা কৰিম ট্ৰাই কৰিম গতিকে আপোনালোকে ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰো সুবিধা হয় আপোনালোকৰ বাবে ভিডিঅ' বনোৱাত অলপ হ'লেও ময়ো যাতে উৎসাহ পাওঁ আৰু যিকোনো কাম যদি উৎসাহ পোৱা যায় তেতিয়া কৰি বহুত বেছি ভাল লাগে আৰু সেইকাৰণে আশা কৰিছোঁ আপোনালোকে মোক উৎসাহ যোগাব আপোনালোকৰ বাবে ভিডিঅ'বোৰ আগবঢ়াই দিয়াত তো এতিয়া আপোনালোকে এনেদৰে কৰিব পাৰিব ঘৰতে বেছি ডাঙৰকৈ নল'ব বেছি সৰহকৈ নল'ব একেটা সমান সাইজত ল'ব কমকৈ ল'ব কমকৈ লৈ কিনি কৰিব তেতিয়া খুব ধুনীয়া হ'ব বেছি ডাঙৰকৈ ল'লে মানে দেখিবলৈ বেয়া লাগে আৰু আজিকালি এনেকৈ দহি চাদৰটো বান্ধিব পৰা যায় অকল ৰিহাতে নহয় আগতে ৰিহাতে বন্ধা হৈছিলে দহি বুলি ক'লে কেৱল ৰিহাকে ভবা হয় কিন্তু আজিকালি চাদৰটো বান্ধিব পাৰে দহি চাদৰটো দেখিবলৈ ভাল লাগে চাদৰ অকণমান ডাঙৰকৈ বান্ধিলেও বেয়া নালাগে কিন্তু আমি ৰিহাখনত সদায় মিহিকৈ বান্ধিব লাগে তেতিয়া ভাল লাগে দেখিব দেখিছে মই এইকেইটা বান্ধি দিলোঁ
কমপ্লিট হৈ গ'ল চাওক আৰু এইখন ৰিহা মোৰ কৰি কমপ্লিট হৈ গ'ল আৰু আপোনালোকে যদি শিকিব বিচাৰে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব অকণো স্কিপ নকৰিব তেতিয়া সুন্দৰকৈ বুজি পাব আৰু দেখিলে নিশ্চয় মই আপোনালোকক যিমান পাৰোঁ সিমান ভালকৈ আপোনালোকক মই শিকাই দিবলৈ চেষ্টা কৰিছোঁ মই নাজানো কোনে কিমান শিকিব পাৰিছে মই যিমানখিনি পাৰিছোঁ সিমানখিনি আপোনালোকক মই দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ শিকাই দিবলৈ বুজাই দিবলৈ চেষ্টা কৰিছোঁ মোৰ যিমানখিনি মই জানো গতিকে আপোনালোকে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিনে যথেষ্ট উপকৃত হৈছে যথেষ্টখিনি শিকিব পাৰিব বুলি আশা কৰিছোঁ আৰু যদি আপোনালোকে শিকিব পৰা নাই ভালদৰে তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ একদমেই নাপাহৰিব মই আকৌ নেক্সট ভিডিঅ'ত আপোনালোকৰ বাবে আৰু বেছি ভালকৈ শিকিব পৰাকৈ মই ট্ৰাই কৰিম আপোনালোকে মোক কৈ দিব মই কোনখিনিত আপোনালোকে ভালদৰে বুজি পোৱা নাই গতিকে আৰু মই আপোনালোকক এইখিনিতে এটা অনুৰোধ কৰিব বিচাৰিছোঁ বহুতে ভিডিঅ'বোৰ চাই কিন্তু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব একেবাৰে নকৰে গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো চোৱাৰ লগতে এবাৰ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি থৈ যাব মই আশা কৰিম আপোনালোকৰ বাবে নিয়মীয়াকৈ আপোনালোকৰ বাবে প্ৰয়োজনীয় আপোনালোকৰ সুবিধা হোৱাকৈ ভিডিঅ'বোৰ আগবঢ়াবলৈ গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি অল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই আগবঢ়োৱা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত পাই যাব গতিকে ভিডিঅ'টো ইমানেই বেছি দীঘল নকৰোঁ ভিডিঅ'টো চাব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ তেন্তে আজিলৈ বাই